Hello everyone, welcome back to my new our channel. আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি ৰাতিপুৱা এতিয়া 7টা বাজিবলৈ আপোনাৰ 4 মিনিট আছে আৰু মই আপোনালোকক এটা মাছৰ চৰচৰী যিহেতু কঁঠাল গুটি দি বনাই খাই মই খুব ভাল পাওঁ আৰু আমাৰ ঘৰৰ মানুহে বিশেষকৈ সেয়েহে মই কঁঠাল গুটি দি মাছৰ চৰচৰী কৰিবলৈ ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মই ৰেচিপিটো কেনেকৈ বনাওঁ আপোনালোকক দেখাবলৈ লৈছোঁ। এয়া প্ৰথমতে মই সৰু মাছখিনি বাছি লৈছোঁ। বাছি ধুই লোৱাৰ পিছতে আপোনাৰ এয়া কাটি লোৱা পিঁয়াজ কাটি লৈছোঁ। পিঁয়াজ দুটা দিছোঁ, ইয়াত মই বেছি পিঁয়াজ দিয়া নাই। তাৰপৰা এয়া দিছোঁ 4টা জলকীয়া আৰু এয়া মান ধনিয়া পাত। এতিয়া মই প্ৰথমতে মাছখিনি ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰি আৰু এয়া কঁঠাল গুটি মই গুচাই আৰু কাটি লৈছোঁ। একো সিজাই লোৱা নাই বাৰু, যেতিয়া মাছৰ লগতে দিম যিহেতু আৰু একে হেৰিতে সিজি যাব, সেয়েহে মই কেঁচা কঁঠাল গুটি কাটি আৰু মানে চুচি লৈছোঁ। যিহেতু ওপৰৰ ক'লা অংশটো গুচি গ'লে তৰকাৰীখনো দেখিবলৈ ভাল হয়, খাবলৈও ভাল হয়। এই কেৰাহীখন অকণমান গৰম হ'বলৈ দিছোঁ। গৰম হোৱাৰ লগে লগে মিঠাতেল অলপ ঢালি দিম। মিঠাতেল অলপ ঢালিছোঁ আৰু মিঠাতেলকণ গৰম হ'বলৈ ধৰিছে। আপোনাৰ বুৰবুৰণি আহিছে আৰু মিঠাতেলৰ। প্ৰথমতে মই হালধি অলপ দি দিছোঁ ওপৰতে আৰু অকণমান নিমখ ছটিয়াই দিছোঁ। যিহেতুকে মই মাছকেইটা ফ্ৰাই কৰি ল'ম, ফ্ৰাই কৰি লৈ আপোনালোকক ৰেচিপিটো দেখাই আছোঁ। ৰ'ব, আৰু এই মাছকেইটা ফ্ৰাই কৰি লৈছোঁ আৰু এই মাছখিনি এতিয়া ৰঙা হ'বলৈ ধৰিছে আৰু এই ফ্ৰাই অলপ বেছি। এয়া অলৰেডি মাছ ফ্ৰাই হৈ গৈছে মোৰ। আৰু এই মাছ ফ্ৰাই হোৱাৰ লগে লগে মই এই কেৰাহীৰ পৰা মাছকেইটা নমাই দিছোঁ। কাটি থোৱা পিঁয়াজকেইটা দুটা আৰু জলকীয়া মই এয়া ভাজা মাছৰ তেলতে এয়া পিঁয়াজ আৰু জলকীয়াকেইটা দি দিছোঁ আৰু ধনিয়া পাতা দুটা দিছোঁ। আৰু মই অকণমান আৰু শেষ হওঁতে যেনিবা মই নিমখ অকণমান, যিহেতুকে মই পিঁয়াজকণ মজাই কঁঠাল গুটি দিম। কঁঠাল গুটিকেইটা পানী পৰা টুকি লৈ মই এয়া ভাজি লোৱা পিঁয়াজ সোপাতে মই এই কঁঠাল গুটিকেইটা দি দিছোঁ। এতিয়া মই কঁঠাল গুটিকেইটা অলপ সময়ৰ কাৰণে গেছতে এনেকৈ থৈ দিছোঁ। কঁঠাল গুটিকেইটা পানী পৰা টুকি লৈ মই এয়া ভাজি লোৱা পিঁয়াজ সোপাতে মই এই কঁঠাল গুটিকেইটা দি দিছোঁ। এতিয়া মই কঁঠাল গুটিকেইটা অলপ সময়ৰ কাৰণে গেছতে এনেকৈ থৈ দিছোঁ। কঁঠাল গুটিকেইটা দেখিছেনে ধুনীয়াকৈ মজাই লোৱাৰ পিছতে মই এয়া পানী দি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে গৰম পানীও দিব পাৰে আৰু মই এতিয়া বিশেষকৈ ঠাণ্ডা পানী দিছোঁ। আৰু বোলে কঁঠাল গুটিকেইটা সোনকালে সিজক, তৰকাৰীখন লৰালৰি কৰিব হয়, তেতিয়া আপোনালোকে গৰম পানী দিলেও হ'ব। মোৰ বৰ এটা সোনকাল নাই বাৰু, সেয়েহে মই ঠাণ্ডা পানীকে দিছোঁ। নৰ্মেল পানী যিহেতু আমি যোনটো খাওঁ। আৰু কঁঠাল গুটিকেইটা মজাই ল'লোঁ যিহেতু, সেয়েহে নৰ্মেল পানী দিছোঁ যদিও চাওকচোন এই বুৰবুৰণি আহিয়ে গৈছে, মানে কঁঠাল গুটি সিজিব লৈছে। আৰু কঁঠাল গুটিকেইটা মই দিয়াৰ পিছত এই পানী দি দিলোঁ। পানী দিয়াৰ পিছতে এতিয়া মই আপোনাৰ ঢাকন এখন লগাই দিম।
কঁঠাল গুটিকেইটা সিজিব লাগিব। কঁঠাল গুটিকেইটা নৰ্মেল পানী দিলি যদিও কঁঠাল গুটিকেইটাত একেবাৰে পানী একদম বুৰবুৰাই গ'ল, যিহেতু মই মজাই লৈছিলোঁ। আৰু এতিয়া মই কঁঠাল গুটিকেইটা ঢাকনখন মাৰি দিছোঁ। আৰু এয়া কঁঠাল গুটি সিজিলে, সিজাৰ পিছত এতিয়া মই ইয়াতে মাছকেইটা দি দিছোঁ। একেবাৰে শুকাই গৈছিলে যিহেতুকে কঁঠাল গুটিৰ পানী, আৰু সেয়েহে এতিয়া মই মাছকেইটা দিয়াৰ লগে লগে আৰু অকণমান পানী দি দিছোঁ, যাতে মাছকেইটা অকণমান মানে পানীত অকণমান থাকি পেলাই যাতে সিজে আৰু সেয়েহে। আৰু ফ্ৰাই কৰা মাছ যিহেতু পটককৈ হৈ যাব আৰু এতিয়া বুৰবুৰণি আহিলে আৰু দেৰি নহয়। আৰু এয়া কাটি লোৱা মান ধনিয়া পাতকেইটা মই ওপৰতে দি দিছোঁ। এয়া চাওক, একদম কঁঠাল গুটি পূৰা ধুনীয়াকৈ সিজি গৈছে। আৰু মই আপোনালোকক দেখাইছোঁ, কঁঠাল গুটি একেবাৰে সিজি গলি গ'ল। এয়া দেখিছেনে, এয়া মোৰ তৰকাৰী ৰেডি। এতিয়া আৰু খাবহে লাগে আৰু। আজি যদি মোৰ এই কঁঠাল গুটি আৰু মাছৰ আঞ্জাখন ভাল পালে, তেনেহ'লে লাইক আৰু শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।